2025 যিটো নিৰ্বাচন হ'ব ইয়াত আমি জিকিম ভাল জমদাৰ হিচাপে খুব ভাল ৰেওৰেৱা এইবাৰ হাৰিব সকলো জাতি জনগোষ্ঠীকে মাটিৰ পাট্টা বিতৰণ কৰিম বুলি আমি কথা দিছোঁ সেই হিচাপত আমি কাম কৰিম জমদুৱাৰ ব্লক কমিটি BPF দল হিচাপে ট্ৰাইনিয়েল কনফাৰেন্স হৈছে ব্লক কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীটো চেঞ্জ হ'ল আৰু ভালে হ'ল যেন হওক আগন্তুক 2025 চনত যিটো নিৰ্বাচন হ'ব ইয়াৰ কাৰণে আমাৰ দলে খুব ভাল প্ৰস্তুতি চলি আছে জমদুৱাৰ হিচাপে আৰু জমদুৱাৰ হিচাপে আমি 2025 যিটো নিৰ্বাচন হ'ব ইয়াত আমি জিকিম ভাল জমদুৱাৰ হিচাপে খুব ভাল ৰেওৰেৱা এইবাৰ হাৰিব ৰেওৰেৱাটো আমাৰ দলৰে মানুহ আছিল কিন্তু সি বিজেপিত গ'ল মুঠতে ৰেওৰেৱা এই জমদুৱাৰ সমষ্টিত নিজিকে এইবাৰ সেইখিনি কথা আৰু চৰকাৰ আমি BPF ফাইনাল 2025 BPF দলে চৰকাৰ গঠন কৰিম বাছ আৰু আমি চৰকাৰ হোৱাৰ পিছত প্ৰায়ৰিটি হিচাপে সকলো জাতি জনগোষ্ঠীকে মাটিৰ পাট্টা বিতৰণ কৰিম বুলি আমি কথা দিছোঁ সেই হিচাপত আমি কাম কৰিম সেইটোৱে প্ৰথম আমাৰ কিবা প্ৰায়ৰিটি মাটিৰ পাট্টা বিতৰণ কৰাটোৱে আমাৰ 1 নম্বৰ প্ৰায়ৰিটি চৰকাৰ হোৱাৰ পিছত দেই সেইখিনি কথা হ'ব থেংক ইউ জমদুৱাৰ ব্লক কমিটি BPF দল হিচাপে ট্ৰাইনিয়েল কনফাৰেন্স হৈছে ব্লক কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীটো চেঞ্জ হ'ল আৰু ভালে হ'ল যেন হওক আগন্তুক 2025 চনত যিটো নিৰ্বাচন হ'ব ইয়াৰ কাৰণে আমাৰ দলে খুব ভাল প্ৰস্তুতি চলি আছে জমদুৱাৰ হিচাপে আৰু জমদুৱাৰ হিচাপে আমি 2025 যিটো নিৰ্বাচন হ'ব ইয়াত আমি জিকিম ভাল জমদুৱাৰ হিচাপে খুব ভাল ৰেওৰেৱা এইবাৰ হাৰিব ৰেওৰেৱাটো আমাৰ দলৰে মানুহ আছিল কিন্তু সি বিজেপিত গ'ল মুঠতে ৰেওৰেৱা এই জমদুৱাৰ সমষ্টিত নিজিকে এইবাৰ সেইখিনি কথা আৰু চৰকাৰ আমি BPF ফাইনাল 2025 BPF দলে চৰকাৰ গঠন কৰিম বাছ আৰু আমি চৰকাৰ হোৱাৰ পিছত প্ৰায়ৰিটি হিচাপে সকলো জাতি জনগোষ্ঠীকে মাটিৰ পাট্টা বিতৰণ কৰিম বুলি আমি কথা দিছোঁ সেই হিচাপত আমি কাম কৰিম সেইটোৱে প্ৰথম আমাৰ কিবা প্ৰায়ৰিটি মাটিৰ পাট্টা বিতৰণ কৰাটোৱে আমাৰ 1 নম্বৰ প্ৰায়ৰিটি চৰকাৰ হোৱাৰ পিছত দেই সেইখিনি কথা হ'ব থেংক ইউ